বিশদৰ এই অঞ্চল সামৰি ফালে আচাৰ্য কুলম যি বিদ্যালয় ইয়াতে স্থাপন হৈছে আৰু শুভ আৰম্ভণি আজিৰ পৰা সৰ্বপ্ৰথমে মই এই স্কুলৰ যি শুভ আৰম্ভণি এই অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই সকলোকে বা কমিটিৰ সভাপতিকে ধৰি গোটেইখিনি বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ যিখিনি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি যি এটা বিদ্যালয় নিৰ্মাণ কৰিছে বা ইয়াতে আৰম্ভ কৰিবলৈ ওলাইছে এইটো এটা বহুত ডাঙৰ উদাহৰণ হয় এইটো অঞ্চলৰ কাৰণে আৰু আজিৰ তাৰিখত য'ত নেকি গোটেই ভাৰতবৰ্ষত হিন্দু মুছলিম কিবা কিবি এনেকৈ সংঘাত হৈ আছে তাৰ মাজত এনেকৈ এটা উদাহৰণ ইয়াতে এওঁলোকে স্থাপন কৰিছে এইটো বহুত ডাঙৰ কথা আৰু মই বহুত সুখী ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মহান বাথৌ ধৰ্মৰ ইয়াতে আৰজ হৈ আছে ব্ৰহ্ম যজ্ঞ হৈ আছে ইয়াতে কৃষ্ণ নাম কীৰ্তন হৈ আছে ইয়াতে কোৰাণ পাঠ হৈ আছে ইয়াতে এতিয়া বাইবেল পাঠ হ'ব চ' গতিকে এনেকৈ এটা পৰিৱেশ আপুনি ভাবি চাওক এনেকৈ এটা ভাতৃত্ববোধ মিলা প্ৰীতি সকলোৱে আমি ইয়াতে আজি মিলি পেলাই এনেকৈ এটা আয়োজন কৰিছে গতিকে এই গোটেই বাতাবৰণ গোটেই পৰিৱেশটো এটা ধনাত্মক এটা শক্তি ইয়াতে বিৰাজমান হ'ব আৰু নিশ্চয়কৈ এই অঞ্চলৰ ভৱিষ্যত খুব ভাল হ'ব বুলি মই আশাবাদী আৰু এই স্কুলৰ পৰা যিখিনি শিক্ষাৰ্থী ইয়াৰ পৰা ওলাব এওঁলোকে দেশৰ এটা সুনাগৰিক হ'ব সুসন্তান হ'ব সেইটো আমি নিশ্চয়কৈ আশীৰ্বাদ জনাইছোঁ আৰু স্কুলখনৰ উজ্জ্বল ভৱিষ্যত এটা ভাল হ'ব আৰু এনেকুৱা এটা পৰিৱেশত যেতিয়া ল'ৰা ছোৱালী আহিব এওঁলোকে নিশ্চয়কৈ আজিকালি আমি স্কুলবিলাকত সাধাৰণতে আমি কি পাওঁ টেক্সটখিনি পাওঁ যিখিনি তাতে একাডেমিক যিখিনি আছে সেইখিনিয়ে শিক্ষা পাওঁ বাট মৰেল যিখিনি আছে ধাৰ্মিক হওক বা বাকীবিলাক শিক্ষা আমি সাধাৰণতে স্কুলবিলাকত দেখা নাপাওঁ কিন্তু ইয়াতে অহাৰ লগে লগে শিক্ষাৰ্থীসকলে গোটেইখিনি শিক্ষা ইয়াতে গ্ৰহণ কৰিব পাৰিব আৰু এইটো এটা আৰম্ভণিতে এইটো উদাহৰণ হৈছে মৰ্ণিং শ্ব'জ দ্য ডে ইংলিছত কোৱা হয় গতিকে আজি আৰম্ভণিতে আমাক ভাল লাগি গৈছে আমি এইখিনিয়ে কৈছোঁ আৰু পুনৰবাৰ মোৰ যি স্কুলৰ কাৰণে যি কৰণীয় থাকিব মই সভাপতি ডাঙৰীয়াৰ আগত অলৰেডি কৈ থৈছোঁ আৰু যিবিলাক বিশিষ্ট ব্যক্তি সন্মানীয় ব্যক্তিবিলাক এইটো অনুষ্ঠানৰ লগত জড়িত হৈ আছে এওঁলোকে আমাৰ গুৰুস্বৰূপ আৰু এনেকুৱা ব্যক্তি যেতিয়া কিবা এটা অনুষ্ঠানত জড়িত হৈ থাকিব নিশ্চয়কৈ সেই অনুষ্ঠানটো উজ্জ্বল হ'ব আৰু ভাল হ'ব বুলি মই ভাবোঁ আমি দেখিছোঁ আজি ধৰ্মক লৈ বহুতো ৰাজনীতি কৰে বা ভেদাভেদ সৃষ্টি হৈছে কিন্তু শিক্ষাৰ এটা মাধ্যম য'ত মানে শিক্ষা থাকিব তাত প্ৰগতি থাকিব গতিকে এই মুহূৰ্তত ৰাইজলৈ আপুনি কি আহ্বান জনায় হয়তো এটাই ক'ম যে বহুতো পলিটিকেল বেনিফিট কাৰণে ৰাজনৈতিক লাভালাভৰ কাৰণে মানুহে ধৰ্মটোক আগতে লৈ আহে কিন্তু আমি আমি যদি শিক্ষিত আমি কেতিয়াও আমাৰ কৰ্মৰ আগত ধৰ্মটো আনিব নালাগে নিজৰ ধৰ্ম আছে আমি সকলো ধৰ্মকে সন্মান জনাওঁ আৰু মোৰ আইক মই যিমান সন্মান কৰোঁ বেলেগৰ আইকো আমি ইমানেই সন্মান কৰোঁ চ' সেই মৰ্মে আমি ইয়াতে আজি এটা এক্সাম্পল ছেট কৰিছোঁ গতিকে সকলোৱে যদি এইভাৱে ভাবে মই যদি কাৰোবাক বদনাম কৰিবৰ কাৰণে ধৰ্মটো আগত লৈ আহোঁ বেনিফিটৰ কাৰণেতো এনেকৈ হৈ থাকিব গতিকে কোনোবা এটা গ্ৰুপেতো ষ্টাৰ্ট কৰিবই লাগিব যে আমি চবে মিলা প্ৰীতি হৈ থাকিব লাগিব বুলি গতিকে এইটো এটা মহান গ্ৰুপ এটা বনিছে আৰু ইয়াৰ পৰা বহুতখিনি মেছেজ গোটেই ভাৰতবৰ্ষতে হওক আপোনালোকৰ মানে নিউজ চেনেলৰ জৰিয়তে গোটেই ভাৰতবৰ্ষই গম পাওক যে এনেকুৱাও এটা জেগা আছে গৰুৱাধাৰ নামৰ এটা জেগা আছে বা এইটো অঞ্চল আছে য'ত নেকি চব ধৰ্মৰ মানুহ চব জাতিৰ মানুহ একেলগে মিলি পেলাই অনুষ্ঠানবিলাক আয়োজন কৰি আছে বুলি ইয়াৰ আগতো আপোনালোকে ৰাস মহোৎসৱ নিশ্চয়কৈ আপোনাৰ দেখা পাইছে তাতেও হিন্দু মুছলিম খ্ৰীষ্টান সকলোৱে মিলি পেলাই সেই ৰাস মহোৎসৱটো ইয়াতে পালন কৰিছে গতিকে এনে এটা সুন্দৰ ঠাই এনে এটা সুন্দৰ মানুহ খোলা মনৰ মানুহ বহল চিন্তাধাৰাৰ মানুহ আছে ইয়াতে আমি বহু সুখী থেংক ইউ